আজি হৈছে শুকুৰবাৰ আৰু আজি সঁচাকৈ এইচএছৰ ৰিজাল্ট দিবনে? যোৱাকালি ৰাতিৰ ভাগত এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল, য'ত লিখা আছে যে শুকুৰবাৰে দিব পাৰে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। যোৱাকালি ৰাতিৰ ভাগত প্ৰাগ নিউজৰ এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ছাত্ৰ ছাত্ৰীসকলে এই ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু এই ফটোৰ একেবাৰে তলফালে লিখা আছে শুকুৰবাৰে ঘোষণা হ'ব পাৰে এইচএছৰ ফলাফল। এতিয়া প্ৰশ্ন হৈছে যে আজি হৈছে শুকুৰবাৰ আৰু আজি সঁচাকৈ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিবনে? এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই অসমৰ কেইবাটাও নিউজ চেনেলত এইটো প্ৰকাশ পাইছে। কিছুমান নিউজ চেনেলত এনেদৰে লিখিছে যে শুকুৰবাৰে ঘোষণা হ'ব এইচএছ পৰীক্ষাৰ ৰিজাল্ট। ইয়াতে পৰীক্ষা বানানটো ভুলকৈ লিখিছে। লগতে যিটো আচল প্ৰাগ নিউজৰ স্ক্ৰীনশ্বট আছিল তাত লিখা আছে ঘোষণা হ'ব পাৰে, ইয়াতে সম্ভাৱনা আছে। কিন্তু অসমৰ কিছুমান সংবাদ মাধ্যমে স্পষ্টকৈ লিখিছে যে ঘোষণা হ'ব, যিহেতু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী নাইবা শিক্ষামন্ত্ৰী এই বিষয়ে কোনো ধৰণৰ টুইট কৰা নাই। লগতে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এতিয়ালৈকে এই বিষয়ে কোনো ধৰণৰ নোটিছ দিয়া নাই। গতিকে তোমালোকে স্পষ্ট হৈ লোৱা যে আজি তোমালোকৰ এই ফলাফল নিদিয়ে। আৰু আজি যে এই ফলাফল নিদিয়ে এই নিউজটো মই যোৱাকালি ৰাতি ছাত্ৰ ছাত্ৰীসকলক কৈ দিছিলোঁ আৰু তাত প্ৰমাণ সহকাৰে কৈ দিছিলোঁ যে আজি এই ফলাফল নিদিয়ে। ছাত্ৰ ছাত্ৰীসকলক এইকাৰণে এদিন আগতেই মই ক'ব পাৰোঁ, কাৰণ মই এদিন আগতেই খবৰ পাওঁ যে কেতিয়া তোমালোকৰ এই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰে। গতিকে তোমালোকে নিশ্চিত হোৱা যে আজি অৰ্থাৎ 25 এপ্ৰিলত হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল নিদিয়ে, যিহেতু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী নাইবা শিক্ষামন্ত্ৰীয়ে এই বিষয়ে কোনো ধৰণৰ টুইট কৰা নাই। আৰু যেতিয়া এই হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ডেট তেওঁলোকে ফিক্সড কৰে তেতিয়াই তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত জানিব পাৰিবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা যাতে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ আপডেট সকলোতকৈ আগত লাভ কৰিব পাৰা।